মিডিয়া ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ বিৰতিৰ পাছত অন্য এটা নতুন ভিডিঅ' দিবলৈ লৈছোঁ। একদিন একচুৱেলি কামৰ কাৰণে দিব পৰা নাছিলোঁ আৰু যেহেতু বহুত ছোৱালীয়ে মোক সুধি থাকে যে GNM নাৰ্ছিং কৰিবলৈ বহুতৰে ইচ্ছা হয়, চ' নাৰ্ছিং কিবা আহিছে নি সুধি থাকে। চ' তেওঁলোকৰ কাৰণে এইটো এটা আপডেট হয়, যিহেতু অইলৰ নাৰ্ছিং হয়। চ' অইলৰ নাৰ্ছিঙৰ কাৰণে এপ্লাই কৰিব পাৰিব। সকলোবিলাক ক্ৰাইটেৰিয়া কি হয় ডেছক্ৰিপশ্যনতে ইয়াৰ লিংক আছে, তাত ক্লিক কৰিলেই হ'ব। সকলোবিলাক আপডেট পাবা, কিন্তু ভিডিঅ'টো আগে চাই লোৱা যাতে তোমালোকে সকলোবিলাক বুজি পোৱা। এপ্লাই অনলাইন কৰাৰ পৰা আদি কৰি সকলোবিলাক ক্ৰাইটেৰিয়া। আৰু এতিয়া বোলে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ডেছক্ৰিপশ্যন যিটো লিংক দিয়া আছে তাত ক্লিক কৰিলে আমাৰ যিটো অফিচিয়েল ৱেবছাইট ডিজিটেল জ্ঞান আছাম পাই যাবা। তাতে ইউনিভাৰ্চিটি আপডেট, জব আপডেট, লগতে অসম পুলিচৰ প্ৰিপেৰেশ্যন বা কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে নোট তোমালোকে পাই যাবা। এতিয়া মেইন কথাটো হ'ল অল ইণ্ডিয়া নাৰ্ছিং এডমিশ্যন 2021, যি 30টা ছিট আছে, যি জেনেৰেল নাৰ্ছিঙৰ কাৰণে হয়, যিটো ফ্ৰী বুলি কোৱা হয়। সকলোৱে এইটো কথা গম পোৱা যায়। আৰু ইয়াত মেইনলি কোন কোন ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিব পাৰিব সেইটো কথা ক'বলৈ গ'লে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই অনলাইন কৰিবলৈ হ'লে যি এপ্লাই অনলাইন ক্লিক কৰি থোৱা আছে তাত ক্লিক কৰিয়ে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই যিটো কৰ্চটো হ'ব স্কুল অফ নাৰ্ছিং অল ইণ্ডিয়া হস্পিটেল দুলিয়াজানত। আৰু আমাৰ যদি টেলিগ্ৰাম গ্ৰুপ জইন কৰিব বিচাৰা তেন্তে জইন আছ অন টেলিগ্ৰামত ক্লিক কৰি জইন হ'ব পাৰিবা। আনৰিজাৰ্ভ EWS OBC MOBC কাৰণেও আছে। সকলোবিলাক পোষ্ট ৱাইজ একচুৱেলি আছে। আৰু বয়সৰ সীমা তোমালোকক দি থোৱা আছে 17 পৰা 25 বছৰ। আৰু ৰিলেক্সেশ্যন পাবা যিখিনি ৰিজাৰ্ভেশ্যন কেটেগৰী সেইখিনিৰ কাৰণে। আৰু অনলি আনমেৰিড ফিমেল কেণ্ডিডেট আৰ এলিজিবল বুলি কৈছে, কিন্তু এইটো ইম্পৰ্টেণ্ট কথা হয়। চ' ইয়াত যদি তোমালোকে চাবলৈ হয় কি কি কোৱালিফিকেশ্যন লাগিব সেইটো দি থোৱা আছে, ইয়াত তোমালোকে চাই ল'ব পাৰিবা। বাকী আহিলে যি অনলাইন এডমিশ্যনটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। চ' ইতিমধ্যে অনলাইন এডমিশ্যন 11 অক্টোবৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো 25 অক্টোবৰ। আৰু ইয়াৰ কাৰণে যি এক্সাম এটা হ'ব, এক্সামটো 21 নৱেম্বৰত হ'ব। 14 নৱেম্বৰৰ পৰা এডমিট কাৰ্ড দিব। আৰু তোমালোকে যদি ইয়াৰ কাৰণে কুৱেশ্যন বিচৰা তেন্তে কমেণ্ট কৰিবা, মই যিমান পাৰে তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। বা আমাৰ এই যিটো ছাইটটোতে একচুৱেলি কুৱেশ্যন ছিৰিজো ষ্টাৰ্ট কৰা হৈ আছে, সেইবিলাকো আহিব, তাৰ পৰাই চাই ল'ব পাৰিব। বাকী কাউন্সেলিং হওক বা ভেৰিফিকেশ্যন হওক, অনলাইন এপ্লাই কৰিবলৈ তোমালোকে চিম্পলি তোমালোকে এই যিটো দি থোৱা আছে এপ্লাই অনলাইন ক্লিক হিয়াৰ, চ' ইয়াত ক্লিক কৰিয়ে তোমালোকে এপ্লাই অনলাইন কৰিব পাৰিবা। চ' অফিচিয়েল এডভাৰটাইজমেণ্ট চাবলৈ হ'লে ইয়াত পাৰিবা। কি কি আহিব সকলোবিলাক তোমালোকে যি এডভাৰটাইজমেণ্টটো এই যিটো অফিচিয়েল এডভাৰটাইজমেণ্ট যি দুটা আছে ইয়াত ক্লিক কৰি এই দুটা ক্লিক কৰি তোমালোকে সকলোবিলাক চাই ল'ব পাৰিবা। চ' এইটোৱে আছিলে ভিডিঅ'টো ভাল পালে লাইক কৰিবা, চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ধন্যবাদ।